সুপ্ৰভাত সকলোলৈ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই প্ৰথমবাৰৰ বাবে ভিডিঅ' বনাবলৈ লৈছোঁ। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া আমি ৰাতিপুৱা পথাৰলৈ বুলি ওলাইছোঁ। চাওকচোন আমাৰ পথাৰলৈ কেনেকৈ কোনফালেদি যায় আৰু সুন্দৰ মনোমোহা দৃশ্যটো উপভোগ কৰক। শেষলৈকে চাই থাকক মোৰ এই ভিডিঅ'টো। বেটা মই ভিডিঅ' কৰিছোঁ। এইটো চাইডে যা, এটা চেণ্ডেলযোৰ থৈ যা। আমি পালোহি পথাৰ। এতিয়া আমি পথাৰত গৈ মাৰ লগত চাহ খাওঁ। সেইটো চাইডে নাযাওঁ, তুমি যোৱা ফালে গৈছে। সৰু সৰু আলি সৰু সৰু আলি। পথাৰত খোজ কঢ়াৰ আমেজেই বেলেগ। চবফালে পথাৰ, বিশাল পথাৰ। এইবাৰ ধানবোৰ পৰিলে, সেয়া মায়ে ধান দাই আছে। আমি মাৰ ওচৰ পালোহিয়ে। এয়া আমাৰ পথাৰখন চাৰিওফালে চাওকচোন। এয়া মোৰ ভাগিন মানে মানুহজনৰ ভণ্টিৰ ল'ৰা। এয়া ভণ্টি ফটো মৰাত ব্যস্ত পুৰা। চাওকচোন আমাৰ পথাৰখন, ইমান ডাঙৰ পথাৰ। এয়া চাহ বাকিছোঁ খাবলৈ। এয়া মা, ভণ্টিৰ বেটা বিস্কুট খাইছে। আমি এতিয়া লাল চাহ খাওঁ। পথাৰলৈ গ'লে বাৰু ধান নকটাকে কেনেকৈ আহে নহয়নে? সেয়ে ময়ো মাৰ পৰা কাঁচিখন লৈ অলপ দাই চালোঁ। মাত্ৰ দুমুঠি দালো দেই, বেছিকৈ দোৱা নাই। ধানবোৰ পৰিলে, পৰা ধানবোৰ দাবলৈ বৰ ধানবোৰ খাতৰা পকান দিলে। তেনেকৈ পকাম ব্ৰাছ নাই কৰা, দাঁত কেইটা ৰঙা হৈ আছে তামোল খাই। পাপা মোবাইলটো ধৰাচোন, এইটো তোমাৰ মোবাইলটো ধৰা। কি ৰাজনাও বিয়া হ'ল? বামুণবাৰী।
আহিছিলে নেকি কিনা দিলে দেৱীনা চিমি সিহঁতকতো চিমিহঁতক দেখি থাকোঁ এইফালে নমাটি ফালে বিয়া হৈছে ন কাৰণ এদিন মঙলবাৰ বজাৰটো বাঁহতে আনি নেকান্দে মায়ে ধান কাটিছে আকৌ বেটাই চাব এইফালে এইফালে চোৱা এইফালে হাই গৈ দিয়া এইফালে সেইখিনি কলপকা দিছে দাব হ'ব আৰু চাহ তাহ খাই মেলি এতিয়া আমি ঘৰলৈ আহিছোঁ ধান কাটি থৈ দিছে পথাৰত শুকালে মানে নিব সেইখিনি দাবলৈ হ'বই আৰু বেছি দিন নালাগে সঁচাকৈ পথাৰত থাকি সঁচাকৈ বহুত বেছিয়ে ভাল লাগে নহয়নে বাৰু এয়া আমাৰ ঘৰৰ ওচৰৰে ফিল্ড হয় ইয়াত প্ৰাইজ মানি ফুটবল খেলৰ প্ৰতিযোগিতা পাতিছে আমাৰ গাঁৱৰ সকলো বোৱাৰী ডেকা বুঢ়া সকলোৱে এই ফিল্ডত খেল চাবলৈ আহে সমূহ গাঁওবাসীৰ ৰাইজৰ সহযোগত এই অনুষ্ঠিত কৰা হৈছে আপোনালোকে অলপ উপভোগ কৰকচোন এই ফুটবল মেটচখন আহক আমি লগে ভাগে চাওঁ কালি সেইদিনা যে ইমান ধুনীয়া ৰখা দিছিলে ৰখা নাই